আপুনি যদি নিজৰ লগতে আনৰো কল্যাণ সাধন কৰিব বিচাৰিছে, তেনেহ'লে সকলো সময়তে নিজৰ মনত সদৰ্থক চিন্তাৰ সূত্ৰ ববলৈ দিয়ক। লগতে আনৰ নেতিবাচক চিন্তাই যাতে আপোনাক প্ৰভাৱিত কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্কৰ সৃষ্টি ৰাখিব লাগে। ইয়াৰ শ্ৰেষ্ঠ উপায় হ'ল নিজৰ মনক সদৰ্থক চিন্তাত এনেদৰে ব্যস্ত ৰখাৰ চেষ্টা কৰক, যাতে তাত কোনো ধৰণৰ নেতিবাচক চিন্তাৰ অনুপ্ৰৱেশ ঘটিব নোৱাৰে। আনৰ নেতিবাচক চিন্তাৰ সোঁত আন এজনৰ মনত হস্তৰিপুৰ মাজেদি প্ৰৱেশ কৰিব পাৰে, কিন্তু এই চিন্তাৰ সোঁতক লগে লগে সদৰ্থক চিন্তালৈ ৰূপান্তৰিত কৰাৰ উচিত। সেইটো একেবাৰে সহজ কাম। এটা ৰূপান্তৰ ক্ষেত্ৰত আত্ম-পৰামৰ্শই আপোনাৰ প্ৰভূতভাৱে সহায় কৰে। মানুহে জনা সেইটোৱে হ'ল আটাইতকৈ সহজ আৰু কাৰ্যকৰী ৰূপান্তৰকৰণৰ কৌশল। ইয়াৰ মাজেদিয়ে এজন মানুহে নিজৰ মনক সম্পূৰ্ণৰূপে নিজৰ দখলত ৰাখিব পাৰে আৰু আত্মসন্মোহন শব্দযুগলৰ শক্তিক ভালদৰে উপলব্ধি কৰিব নোৱাৰাৰ ফলত বহুতেই সিহঁতক দূৰলৈ ঠেলি পঠিয়ায়। আচল কথাটো আমাৰ বহুতেই নাজানে যে আমি দৈনন্দিন জীৱনত এই দুটাক অহৰহ ব্যৱহাৰ কৰি থাকোঁ, কিন্তু আমি যদি ইহঁতক অন্ধভাৱে কামত নলগাই বুজি-বাজি সিহঁতক যদি পৰিকল্পিতভাৱে প্ৰয়োগ কৰিব পাৰোঁ, তেনেহ'লে ইহঁতে আমাৰ ইচ্ছা পূৰণৰ ক্ষেত্ৰত অকল্পনীয়ভাৱে সহায় কৰিব। এই দুটা শক্তিৰ ভুল প্ৰয়োগে আমাৰ বহুতৰে জীৱনলৈ কঢ়িয়াই আনে দুখ, দুৰ্দশা, হতাশা, বিৰক্তি, অসাফল্য, ব্যৰ্থতা। অথচ ইয়াৰ মাজতেই লুকাই থাকে জয় আৰু সাফল্যৰ গোপন চাবিপাত। কিন্তু এই সাফল্য পাব বিচাৰিলে এই দুটাক হৃদয়ংগম কৰিব লাগিব আৰু নিৰ্দিষ্ট উদ্দেশ্য সাধনত কাম লগাব লাগিব।